এজন চা বিক্রেতা যদি দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তেন্তে আমি কিয় নোৱাৰিম এজন ল'ৰা যি জাবৰ সাফা কৰাৰ কাম কৰিছিল আৰু তেওঁ যদি বিশ্বৰ অন্যতম ক্ৰিকেটাৰ হৈ দেখুৱাব পাৰে তেনেহলে আমি কিয় নোৱাৰিম এজন মানুহ কোনো ডিগ্ৰী অবিহনে কেৱল মাত্ৰ পেট্ৰল পাম্পত কাম কৰি ইণ্ডিয়াৰ বেষ্ট বিজনেছমেন হ'ব পাৰে তেনেহলে আমি কিয় নোৱাৰিম হাই স্কুলৰ বাস্কেটবল টিমৰ পৰা বাদ দি দিয়াৰ পিছতো যদি তেওঁ দুনিয়াৰ বেষ্ট বাস্কেটবল প্লেয়াৰ হ'ব পাৰে তেন্তে আমি কিয় নোৱাৰিম কিছুমান মানুহে কলেজ ড্ৰপ আউট কৰাৰ পিছত নিজৰ কোম্পানীতেই কলেজৰ টপাৰসকলক হায়াৰ কৰিব পাৰে তেন্তে আমি কিয় নোৱাৰিম এগৰাকী ব্যক্তি যাক নিউজ পেপাৰৰ চাকৰিৰ পৰা বাদ দি দিয়ে কাৰণ তেখেতৰ মাজত নেকি ক্ৰিয়েটিভিটি কম আছিল আইডিয়া কম আছিল সেই ব্যক্তিয়ে যদি পিছলৈ মিকি মাউজৰ দৰে কেৰেক্টাৰ ক্ৰিয়েট কৰিব পাৰে তেন্তে আমি কিয় নোৱাৰিম এজন মানুহ যাৰ লগত তেওঁৰ গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ কৰে আৰু সমস্ত ছ'চিয়েল নেটৱৰ্কিং সাইটৰ পৰা ব্লক কৰি দিয়ে সেইজন মানুহেই পিছলৈ যদি দুনিয়াৰ সকলোতকৈ জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং সাইট ফেচবুকৰ জন্ম দিব পাৰে তেন্তে আমি কিয় নোৱাৰিম এজন ব্যক্তি 999 বাৰ অকৃতকাৰ্য হোৱাৰ পিছতো হাৰ নামানি 1000 বাৰৰ মূৰত ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিব পাৰে তেন্তে আমি কিয় নোৱাৰিম দুবাৰ বিজনেছত অসফল হৈ ডিপ্ৰেছনত আহি আকৌ পুনৰ 8 বাৰ ইলেকশ্যনত হাৰি 9 বাৰৰ বাৰ এজন ব্যক্তি আমেৰিকাৰ প্ৰেছিডেণ্ট হ'ব পাৰে তেন্তে আমি কিয় নোৱাৰিম এজন ব্যক্তি যাক নিজৰ কোম্পানীৰ পৰা খেদি দিয়াৰ পিছতো এপেলৰ দৰে কোম্পানী থিয় কৰাব পাৰে তেন্তে আমি কিয় নোৱাৰিম এজনী জবলেছ যুৱতী যাৰ স্বামী তাইক ডিভোৰ্চ দি দিয়ে আৰু 3 বছৰীয়া সন্তানটিক লালন পালনৰ দায়িত্ব তাইৰ হাততে আহি পৰে ডিপ্ৰেছনত ভোগাৰ পিছতো ৱৰ্ল্ডৰ সকলোতকৈ বিখ্যাত নবেল সিৰিজ হেৰি পটাৰ লিখি উলিয়ায় যাৰ ফলত তাই কোটি কোটি টকা ইনকাম কৰি আছে তাই এদিনৰ ইনকামৰ পইচাৰে এখন লেম্বৰগিনি কিনিব পৰা যাব এগৰাকী ব্যক্তি যাৰ গোটেই শৰীৰ পেৰালাইজড যিয়ে নিজৰ হাতৰ আঙুলিটি পৰ্যন্ত লৰাব নোৱাৰিছিল তেখেতে যদি ৱৰ্ল্ডৰ ওৱান অফ দ্য বেষ্ট সাইণ্টিষ্ট হ'ব পাৰিছিল তেন্তে আমি কিয় নোৱাৰিম এজন ব্যক্তি যাৰ পত্নীৰ ৰাস্তা নথকাৰ বাবে পাহাৰৰ পথেৰে অহা যোৱা কৰোঁতে পাহাৰৰ পৰা পৰি গৈ মৃত্যু হৈছিল আৰু সেই ব্যক্তিগৰাকীয়ে পিছলৈ অকলেই সেই পাহাৰ কাটি সমগ্ৰ অঞ্চলটোৰ মানুহৰ কাৰণে ৰাস্তা বনাব পাৰে তেন্তে আমি কিয় নোৱাৰিম ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ এক বাসিন্দা যিয়ে একক প্ৰচেষ্টাতে কেইবাশ বিঘা মাটিত বহু বছৰ কাম কৰি এখন অৰণ্য থিয় কৰাই দিব পাৰে তেন্তে আমি কিয় নোৱাৰিম তোমালোক সকলো বস্তুৱে এচিভ কৰিব পাৰা যিটো তোমালোকে কৰিব বিচৰা যাৰ স্বপ্ন তোমালোকে দেখা কেৱল তাৰ কাৰণে একুৰা জুইৰ প্ৰয়োজন একুৰা স্পাৰ্কৰ দৰকাৰ নাথিং ইজ ইম্পচিবল আৰু এই স্পাৰ্ক তোমালোকৰ নিজৰ মাজত আছে তুমি নিজেই দোষী তোমাৰ অকৃতকাৰ্য হোৱাৰ কাৰণে এতিয়া তুমি য'ত আছা সেয়া তোমাৰ অতীতৰ কৰ্মৰ ফল আৰু কাইলৈ তুমি য'ত উপনীত হ'বা সেয়া আজিৰ কৰ্মৰ ফল হ'ব এই ধৰণৰ আৰু অন্যান্য ভিডিঅ' চাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক